আপোনালোকৰ বহুতেই টছত বেলেগ বেলেগ কালাৰ অপশ্যন বিচাৰি আছিলে আৰু এয়া চাওক মই কেইবাটাও বহুত ধুনীয়া ধুনীয়া কালাৰ অপশ্যন লৈ আনিছোঁ। প্ৰথম চাওক এইটো বটল গ্ৰীণত কাপোৰযোৰত বটল গ্ৰীণ আৰু গুণাৰে কামখিনি কৰা থাকিব। এইখিনি হৈছে ছাইড পাৰিখিনি। কাপোৰযোৰ খুব মৰম লগা হয়। গোটেইকেইযোৰ কাপোৰ ছেইম ডিজাইনৰে হয় কিন্তু কালাৰকেইটা বেলেগ বেলেগ হয়। খুব মৰম লগা। আপোনাৰ নিজৰ পচন্দৰ কালাৰটো আপুনি স্ক্ৰীনশ্বট মাৰি আমাক চেণ্ড কৰিব পাৰিব। কাপোৰকেইযোৰ অৰিজিনেলি দেখাত বেছি ধুনীয়া। মই ভাবিছিলোঁ আপোনালোকক একেবাৰে ৰেডি টু ৱেৰ কৰিয়েই পিন্ধি দেখাম বুলি, কিন্তু তেনেকৈ কৰিলে অলপমান দেৰি হ'ব বুলি দেখাওঁ দেখাওঁ লাগি আছিলে কাৰণে আহি পোৱাৰ লগে লগে খুলি দেখাইছোঁ। আৰু কালাৰকেইটা গোটেইকেইটাই ধুনীয়া মানে আপোনালোকৰ পচন্দৰ কালাৰটো আমাক জনাব। আৰু গোটেইকেইযোৰ ছেইম ডিজাইনৰে হ'ব মই কৈছোঁৱেই। আৰু আহল বহল হয়, মেখেলাখন চাদৰখনো আহল বহল হয়, মানে শকতখিন সকলো মানুহে পিন্ধিব পাৰিব ধুনীয়াকৈ। আৰু এইটো এটা মৰম লগা কালাৰ স্কাই ব্লুত আছে। যিসকলে মোক বেলেগ বেলেগ কালাৰ অপশ্যন বিচাৰি আছিল তেওঁলোকে জল্দি জল্দি লৈ লওক, কাৰণ পাছত আউট অফ ষ্টক হৈ যাব, বেছি ষ্টক নাই। গোটেইকেইযোৰ কাপোৰ মই ধুনীয়াকৈ দেখাই দিছোঁ। যদি আপোনালোকে ফটো বিচাৰে তেনেহ'লে ফটোও পাই যাব। আৰু গোটেইকেইযোৰ কাপোৰৰ ভিতৰত আপোনাৰ কোনটো কালাৰ বেছি ভাল লাগিছে জনাব। মোৰ কিন্তু এই পিংক কালাৰটো চবতকৈ বেছি ভাল লাগিছে আৰু হয়তো মই এইযোৰে ৰেডি টু ৱেৰ কৰি দেখাম আপোনালোকক। বাকী আপোনাৰ পচন্দৰযোৰ আমাক স্ক্ৰীনশ্বট মাৰি সোনকালে সোনকালে অৰ্ডাৰ কৰক।